হাজাৰো ভাল পোৱাৰ সমাপ্তি ঘটে পৰিবাৰৰ কাৰণে, পৰিবাৰৰ চাপৰ কাৰণে। আজিৰ যি এটা চিটুৱেশ্যন, এই চিটুৱেশ্যনত মানে হাজাৰো ভাল পোৱা মানে মৰি যায় পৰিবাৰৰ কাৰণে। ল'ৰা ছোৱালীজনেতো মনৰ পৰা ভাল পায়, সকলোখিনিৰে ভাল পায়, তাৰ কাৰণে জান দিবলৈ প্ৰস্তুত থাকে। কিন্তু যেতিয়া কথাটো জানৰ কথা নহয়, কথাটো যেতিয়া পৰিবাৰৰ মানে ওচৰত পায়, যেতিয়া ছোৱালী এজনক চইচ কৰিব লাগে, যে হয়তো পৰিবাৰ চইচ কৰিব লাগিব, হয়তো ভাল পোৱা মানুহ এজন, তেতিয়া কনফিউশ্যন এটা আহি যায়। আৰু তেতিয়া ভাল পোৱাটো আধাতে মৰি যায়। আৰু এনেকুৱা পৰিবাৰ যিয়ে মানে ছোৱালী বা ল'ৰাক চাপ দি তাৰ ভাল পোৱাৰ পৰা আঁতৰাই ভাল ল'ৰাৰ ওচৰত বিয়া দিব বিচাৰে, আচলতে কিন্তু তেওঁলোকে কিন্তু ছোৱালীটোৰ বা ল'ৰাটোৰ বিয়া কৰিব নোখোজে, ভাল কৰিব খোজে। কাৰণ যাৰ ছোৱালী বা যাৰ ল'ৰা, সি কিন্তু কেতিয়াও নাচায় যে বেকাৰ ল'ৰা এজনৰ ওচৰত তাৰ মানে জীয়েকক বিয়া দি দিব, গোটেই জীৱনটো কষ্ট কৰি কটাব লাগিব। সেইটো ভাবি ভাল এটা ল'ৰা বা ভাল ল'ৰা ছোৱালীৰ লগত বিয়া দিব খোজে, ভালদৰে যাতে সংসাৰ কৰিব পাৰে সেইটো খোজে। কিন্তু যেতিয়া তেওঁলোকে ভাল এইটো খোজাৰ মানে ভাল খোজোতে চকু দুটা অন্ধ হৈ যায়। কেৱল যে ভাল থাকিবৰ কাৰণে টকাই জৰুৰী, খোৱা বস্তুই জৰুৰী, বাৰী জৰুৰী, এনেকুৱা কিন্তু নহয়। ভাল থকাৰ কাৰণে ভাল পোৱা এটাও আছে। যি ছোৱালীয়ে আপোনাৰ ছোৱালীটো কাৰ লগত থাকি ভাল পাব, কাক ভাল পায়, কাক পচন্দ কৰে, আপুনি যি ল'ৰাজনক দেখিলে সেই ল'ৰাজনক আপোনাৰ ছোৱালীৰ পচন্দ হয় নে নহয়, এইটো এবাৰো ভাবি নাচায়। ভাবে যে ছোৱালী সুখত থাকিব। আচলতে ভাল পোৱা এৰি কোনো ছোৱালীয়ে বা কোনো ল'ৰাই ভাল থাকিব নোৱাৰে। যিমানে টকা হওক, যিমানে মানে বাৰী গাড়ী যিমানে হওক, ভাল থাকিব নোৱাৰে। সেইকাৰণে এনেকুৱা গাৰ্জিয়ান বা পেৰেণ্টছক মই ক'ম যে আপোনালোকে মানে ভুল সিদ্ধান্ত নল'ব। কাৰণ আপোনাৰ ছোৱালীৰ কাৰ লগত ভাল থাকিব, কেনেদৰে থাকিব, সেইটো আপোনাৰ ছোৱালীক ডিচিশ্যনটো ল'ব দিয়ক। আপোনালোকে জোৰ জবৰদস্তি কৰি তাৰ ওপৰত বোজ এটা চপাই দিব নোৱাৰে। কাৰণ তেতিয়াহ'লে তাৰ স্বাধীনতাটো হেৰুৱাই যাব। আৰু যেতিয়া তাৰ চইচ মতো মানে তাৰ পচন্দ অনুযায়ী আপুনি কামটো নকৰিব, আপোনাৰ পচন্দ অনুযায়ী কৰিব, তেতিয়া ভাল নহয় আৰু বেয়াৰ দিশত যাব। সেইকাৰণে মই জানো পেৰেণ্টছে ভাল চায়, কিন্তু ভাল চাওঁতেও ল'ৰা ছোৱালীৰ এটা মতামত লোৱা দৰকাৰ।